আজি সকলোকে প্ৰতিভা বিকাশ ব্লগলৈ স্বাগতম জনাইছোঁ। আজি বিশ্বকৰ্মা পূজা, গতিকে আমাৰ ঘৰত আমি বিশ্বকৰ্মা পূজা কেনেদৰে উদযাপন কৰোঁ তাকে আপোনালোকক দেখাবলৈ আগবাঢ়িছোঁ। তেন্তে পলম নকৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথমে এইখিনি কাবেলী বুট আৰু মগু আছে, কুঁহিয়াৰ তাৰপিছত শৰাই দিবৰ বাবে ভালদৰে এইখিনি কলপাত সাজু কৰিছে আৰু তামোল, পাণ, কল, তাৰপিছত নাৰিকল আছে, কুঁহিয়াৰ। এইবাৰ আমাৰ ঘৰত অনুষ্ঠিতভাৱে অনুষ্ঠিত কৰা হ'ব আৰু বিশ্বকৰ্মাটো বহুত ডাঙৰকৈ নহয়। শৰাই ৰেডি হৈ গ'ল। এইফালে সেন্দুৰ, চাকি, ধূনা, দদুৱে ধূপ চাকি জ্বলাই আছে। এয়া মই আৰু দেউতা সেৱা কৰি আছোঁ।